ইয়াতে উপস্থিত আছে আমাৰ ইলেকশ্যন ষ্টেডিং কমিটি চেন্ট্ৰেল কমিটিৰ তেখেত চেয়াৰমেন আছিলে হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, তেখেত প্ৰাক্তন MLA, আৰু ইয়াৰ উপস্থিত আছে আমাৰ AJPৰ কেন্দ্ৰীয় উপসভাপতি তেখেত কৰ্ণমোহন ৰায় ডাঙৰীয়া, আমাৰ PTCৰ অধ্যক্ষ তেখেত কাতিৰাম বড়ো ডাঙৰীয়া, UPPLৰ কেন্দ্ৰীয় সম্পাদক তেখেত মাধৱ চেত্ৰী ডাঙৰীয়া, আৰু ইয়াত উপস্থিত আছে আমাৰ EM তেখেত ৰেওয়া নাজিহাৰী ডাঙৰীয়া, ইয়াত আছে আমাৰ UPPL দলৰে এজন নেতা বৰ্মন ডাঙৰীয়া, আৰু আমাৰ UPPLৰ কেন্দ্ৰীয় তথা জিলা তথা বিভিন্ন স্তৰৰ বিষয়ববীয়াসকল, আৰু ইয়াত আমাৰ BJPৰ ফালৰ পৰা ইয়াত উপস্থিত হ'ব পাৰিছে বিভিন্ন স্তৰৰ আমাৰ বিষয়ববীয়াসকল, কাৰ্যকৰ্তাসকল। AJPৰ ফালৰ পৰা ইয়াত উপস্থিত আছে সন্মানীয় আমাৰ AJPৰ বিষয়ববীয়া কাৰ্যকৰ্তাসকল, আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত হ'ব পাৰিছে আমাৰ BGR ভালিগাঁও অৰ্থাৎ বঙাইগাঁও তেখেত এক্সিকিউটিভ ডাইৰেক্টৰ তেখেত NK বৰুৱা ডাঙৰীয়া, আৰু ইয়াতে আছে আমাৰ মুচুকা বড়ো ডাঙৰীয়া, আৰু আমাৰ SC ডেকাৰী ডাঙৰীয়া, সন্মানীয় ঠিকাদাৰসকল, আমাৰ গোসাইগাঁও MLA তেখেত জিৰণ বসুমতাৰী ডাঙৰীয়া, আৰু এই সভাত উপস্থিত যোৱা নিৰ্বাচন সময়ত ইনচাৰ্জ হিচাপে কোঅৰ্ডিনেটৰ হিচাপে কাম কৰা আমাৰ দলীয় নেতা কৰ্মীসকল, আৰু ইয়াৰ উপস্থিত আমাৰ বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল, আৰু এই মুহূৰ্তত মই দেখিবলৈ পাইছো আমাৰ কোকৰাঝাৰ টাউনৰ টাউনবাসী তেখেতসকলৰ নিজাববীয়াকৈ মানে গাঁৱৰ এটা নাম আছে, চুবাৰ এটা নাম আছে, তো আহিব পৰা সকলো আমাৰ আই মাতৃসকল আৰু সন্মানীয় ৰাইজ জড়িত সকলোকে বৰ আন্তৰিক শুভেচ্ছা নমস্কাৰ জনাইছো, প্ৰণাম জনাইছো। যে আজি যিখিনি এই মুহূৰ্ত, সেই মুহূৰ্তটো আমি পাবলৈ সক্ষম হৈছো যে আমি ইয়াত উপস্থিত আমাৰ তিনিটা দলৰ কেন্দ্ৰীয় জিলা তথা ব্লক মণ্ডল আৰু আমাৰ প্ৰাইমাৰী তথা বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলৰ অশেষ এটা কষ্ট, আপোনালোকৰ যিখিনি প্লেন পলিচি আৰু বিশেষকৈ নিৰ্বাচনী সময়ত পৰিচালনা কৰিছিলে আমাৰ কেন্দ্ৰীয় চেয়াৰমেন হিচাপে তেখেত হেমেন্দ্ৰনাথ ব্ৰহ্ম, আৰু তেখেতৰ সহযোগী হিচাপে চিফ কনভেনৰ হিচাপে আমাৰ তেখেত আছিলে গৌতম দাস ডাঙৰীয়া EM তেখেত, আৰু তেখেতৰ কৰ্মীবৃন্দসকল ইয়াত নিশ্চয়কৈ কাম কৰিছিলে, আৰু কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে ইনচাৰ্জ হিচাপে কাম কৰিছিলে আমাৰ অসমৰ মন্ত্ৰী তেখেত ৰঞ্জিত দাস ডাঙৰীয়া, আৰু সমষ্টি ৱাইজত আমাৰ BJP AJPৰ ফালৰ পৰা তেনেকৈ ইনচাৰ্জ হিচাপে 9টা সমষ্টিত তেখেতসকলে অশেষ এটা কষ্ট নিশ্চয় স্বীকাৰ কৰিছিলে। প্ৰায় 1.5 মাহ ধৰি অশেষ কষ্ট কৰাৰ পিছত আজি এই মানে ৰিজাল্টটো, এই ফলটো আমি পাবলৈ সক্ষম হৈছো। আজি ৰাইজে, ভোটাৰ ৰাইজে, কোকৰাঝাৰবাসী ৰাইজে এইখিনি ৰায়দান তেখেতসকলে দিছে, আৰু এইখিনি সুবিধা আজি আমাৰ তিনিটা দলৰ NDA হিচাপে প্ৰাৰ্থী হিচাপে জয়ন্ত বসুমতাৰী প্ৰাৰ্থী হিচাপে মোৰ তেনেকৈ বিশেষ কিবা এটা আছে বুলি মই নকওঁ, কাৰণ ইয়াত সকলোৰে যৌথভাৱে যিখিনি যথেষ্ট কষ্ট ভোগ কৰিছে, যৌথ এটা প্ৰচেষ্টাৰে ৰাইজৰ ওচৰত চাপিছে, আৰু ৰাইজৰ ওপৰত চাপি ৰাইজক আমাৰ চৰকাৰ তথা দলীয় যিখিনি কাম কাজ ইয়াৰ বিষয়ে হয়তো আমি কথাখিনি লৈ যাব পাৰিছিলো। তাৰ বাবে আজি আমি এইখিনি ক্ষণ তথা এইখিনি ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছো। জয়ন্ত বসুমতাৰী হিচাপে আজি মোক মনোনীত কৰিছিলে, আৰু আজি নিৰ্বাচিত হৈছো। আজি যদিও হৈছে এইটো এক কৃতিত্ব, আমি ইয়াত থকা সকলো ব্যক্তি তথা
দলীয় আমাৰ কেন্দ্ৰীয় তিনিটা দলৰ নেতা কৰ্মীৰ লগতে বিশেষভাৱে ধন্যবাদ জনাব লাগিব যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ বিজেপিৰ ৰাজ্য সভাপতি তেখেত ভৱেশ কলিতা ডাঙৰীয়া, লগতে এই কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিৰ ফালৰ পৰা কেন্দ্ৰীয় সভাপতি তেখেত জে.পি. নাড্ডা তেখেতেও আহি প্ৰচাৰ কাৰ্য চলাই গৈছিলে, আৰু আমাৰ ৰাজনাথ সিং ডাঙৰীয়া তেখেতেও আহি এইখিনি যথেষ্টভাৱে কাম কৰিছে। তাৰ বাবে আজি এই আৰু নিৰ্বাচনৰ সময়ত আমাৰ অসমৰ মন্ত্ৰী মই ইয়াত বিশেষকৈ আমাৰ পীযুষ হাজৰিকাকে আদি কৰি আমাৰ জয়ন্ত মল্ল বৰুৱাকে আদি কৰি মন্ত্ৰীসকল ইয়াত আহি বাহৰ পাতিছিলে, আৰু আমাৰ এজিপিৰ ফালৰ পৰাও এজিপিৰ সভাপতি তেখেত অতুল বৰা ডাঙৰীয়া আদি কৰি কেশৱ মহন্ত ডাঙৰীয়া সম্পাদক আদি কৰি বিভিন্ন স্তৰৰ নেতা কৰ্মীসকলে আহি যিখিনি এই আজিৰ ফোনটো পাবলৈ আমি সক্ষম হৈছো, তাৰ বাবে যিখিনি তেখেতসকলৰ যিখিনি কষ্ট, এই কষ্ট নিশ্চয় আজি এই মুহূৰ্তত আমি ক'ব লাগিব, শলাগিব লাগিব। মই জয়ন্ত বসুমতাৰী বুলি একো নাই যে আজি আপোনালোকৰ কৃপাত আজি এইখিনি দায়িত্ব ৰাইজে এইখিনি চপাই দিছে। নিশ্চয়কৈ কোকৰাঝাৰ লোকসভা সমষ্টি এটা চেনচিটিভ এটা সমষ্টি হয়। এই চেনচিটিভ সমষ্টিত নিশ্চয়কৈ ইয়াত বহুখিনি কাম কৰিব লগা আছে। আমাৰ মাজত আস্থা বিশ্বাস ঘূৰাই অনাৰ এটা কাম নিশ্চয় কৰিব লাগিব। তাৰো বাহিৰে যিখিনি ডেভেলপমেণ্টেল ৱৰ্ক আছে সেইটো আপোনালোকৰ নিশ্চয় আপোনালোকৰ পৰামৰ্শ, আপোনালোকৰ যিখিনি গাইডেন্স ইয়াৰ দ্বাৰা নিশ্চয়কৈ আহি থকা সময়ত কৰি যাব লাগিব। যিয়ে নহওক অৱশেষত আপোনালোক সকলোকে মই অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনাইছো যে আপোনালোকে মোক এটা গধুৰ এটা দায়িত্ব নিশ্চয়কৈ দিছে, নিশ্চয়কৈ চপাইছে, আৰু এইখিনি আপোনালোকৰ সহায় সহযোগ তথা গাইডেন্সৰ যোগেদি আহি থকা 5টা বছৰে নিশ্চয়কৈ পালন কৰি যাম, এইখিনি মই আশা ৰাখিছো। কিয়নো মই নতুনকৈ ৰাজনীতিত যোগদান কৰিছিলো আৰু এনেকে MLA নিৰ্বাচিত হৈছো, আৰু MLA নিৰ্বাচিত হৈ 3 বছৰ কাৰ্যকালহে মই সম্পূৰ্ণ কৰিব পাৰিছো 5টা বছৰৰ মাজত। আকৌ এই 3 বছৰৰ মাজতেই গধুৰ এটা দায়িত্ব আজি মোক অৰ্পণ কৰিলে। গুৱাহাটীৰ যিখিনি দিছপুৰৰ বিষয়ে এই 3টা বছৰ অলপ হলেও মই জ্ঞাত হৈছিলো যে ক'ত কেনেকে কি চলে বা কাম কাজ কেনেকে কৰিব পৰা যায়, কিন্তু আজি দিল্লীটো হ'ল মোৰ কাৰণে একেবাৰে নতুন হ'ব। কিন্তু মই আশা ৰাখিছো মই মানে এনেকে বিশেষ এটা অসুবিধা হ'ব বুলি মই ভাবা নাই, কিয়নো আমাৰ বৰ্তমান মন্ত্ৰী আমাৰ প্ৰতিষ্ঠাপক সভাপতি UPPLৰ তেখেত উষাউৰা ব্ৰহ্ম ডাঙৰীয়া, তেখেতে 6 বছৰ ৰাজ্যসভাৰ অলৰেডি মানে MP হিচাপে তেখেতে তাত আছিলে, আৰু বৰ্তমান আমাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে আমাৰ ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ UPPL দলৰেই তেখেতে কাৰ্যকৰী সভাপতি তেখেত আছে। যিহেতু 2 বছৰ তেখেতে এক্সপিৰিয়েঞ্চ তাত পালে, এইখিনি এক্সপিৰিয়েঞ্চ তেখেতসকলে নিশ্চয়কৈ মোক শ্বেয়াৰ কৰিব, পৰামৰ্শ দিব, আৰু এনেকে আহি থকা সময়ত এই কোকৰাঝাৰবাসী যিখিনি আশা আকাংক্ষা কোকৰাঝাৰ যিখিনি সমস্যা, এই সমস্যা আপুনি নিশ্চয়কৈ দূৰ কৰিব পাৰিম বা ভগৱানৰ ক্ষেত্ৰত নিশ্চয়কৈ আগবাঢ়িব পাৰিম, এইখিনি আশা ৰাখিছো। मानगोनां रायजो नोंथां रायजो राजाफोर, जोंनि दोलोनि साफ्रोमबो मावगिरि नोंथांमोन जे MLA महरै बोसोरथामबो जादोंमोन, बे बोसोरथामनि गेजेरावनो गुवाहाटीनि बिथिङै जिखिनि हाबाफारि खामानि मावनांगौ, बहा माबोरै जायो, बहा थांनांगौ थांनाङा, सोरखौ बुंनांगौ बुङा, बेखौ एसे सोलोंनो हानाय जाबायमोन। नाथाय दिल्लीया आंनि थाखाय जोबोद गोदान जागोन। बेयाव थांनानै जिहेतु क'क्राझारा मोनसे सेन्सिटिभ मोनसे समष्टि, बेयाव गोबां रोखोमनि जाथाय बिजाथाय साननाय हनायफ्रा बे क'क्राझारनि सायाव थाबाय थायो। दा बेखौ जों ओभारकाम खालामनांगौ आरो बिनि जेंनाफोरखौ मावफुंनायनि थाखाय जेफोर हाबाफारि लानांगौ, बिनि थाखाय आङो सानदों जे जोंहा उषाउरा ब्रह्म मानगोनां बिथाङा 6 बोसोर राज्यसभानि MP जाबोखानाय एक्सपिरियेन्स दंखायो, दिल्लीनि बागै मोजाङै मोनथिगौ, आरो आथिखालाव जोंनि UPPL दोलोनि
मावफुं आफादगिरि बिथांमोन नार्जारि बिथाङा बोसोरनै जाहैबाय दिल्लीयाव बे बोसोरनै खिनियाव बिथांनि जिखिनि एक्सपिरियेन्स बेजोंनो आङो उन थांनानै दिल्ली दरबारखौबो मोनथिनानै लानायनि खाबु मोनगोन आरो बेबायदिनो जे क'क्राझार एबा बड'लेण्ड ओनसोलनि सारा आसामनि जिखिनि जेंनाफोर दिल्ली आरो दिसपुर दिल्ली आरो क'क्राझार बेजों बोरै जगाजगखौ खालामनो हायो बेनिखौ निश्चय नाजानाय जागोन बेयाव खालिबोल' आं बिदिन खालामबाय नोंथांमोननि बोसोन नोंथांमोननि गाइडेन्स बेखौ निश्चय नांगोन नोंथांमोननि बोर आशीर्बादखौ निश्चय नांगोन रायजो राजाफोरनि आशीर्बादखौ जेरै लानानै आवगायलांदों बिथांमोननोबो नोंथांमोननि मददजोंनो फैबाय थानाय समाव खामानि मावलांनो हागोन बेखौ मिजिंथिनानै गोलाव बुङालासे बेखौनो बुंनानै खेबसेबाव बयनिसिमबो आंनि गोसो गोरबोनि गोजोन हामलायनाय होबाय नैबे मुहूर्तआव जोंहा UPPLनि आइजो गांखंनि आफादगिरि आबहावा प्रतिभा ब्रह्म बिथांमोन नुजाफैबाय आरो अलरेडि ইয়াত আছিল আমাৰ মুৰ্শিদা বেগম বাইদেউ ডাঙৰীয়ানী টিকেট আমাৰ UPPL দলৰ মহিলা শাখাৰ সম্পাদিকা সন্তানে তেখেত সকলোকে আকৌ এবাৰ মই আন্তৰিক শুভেচ্ছা অভিনন্দন লগতে আন্তৰিক নমস্কাৰ যাচি মই যিখিনি ধন্যবাদ সূচক যিখিনি দুআষাৰ বক্তব্য এইটোৱে আজি সামৰি মাৰিছোঁ ধন্যবাদ बहुत धन्यवाद सम्मानीय एमपी जयंत बसुमतारी डाঙৰীয়ালৈ তেখেতে সকলোকে তেখেতৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলে আমাৰ তিনিটা দলৰ সন্মানীয় বিষয়ববীয়াসকল বহুতো